ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্য কোনখন? অপশ্যন এ উত্তৰ প্ৰদেশ, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি ৰাজস্থান, অপশ্যন ডি মধ্যপ্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজস্থান। ভাৰতৰ সকলোতকৈ দীঘল নদী কোনখন? অপশ্যন এ ব্ৰহ্মপুত্ৰ, অপশ্যন বি গোদাবৰী, অপশ্যন চি যমুনা, অপশ্যন ডি গংগা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গংগা। ভাৰতত প্ৰথম মহিলা বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন এ 1917 চনত, অপশ্যন বি 1915 চনত, অপশ্যন চি 1916 চনত, অপশ্যন ডি 1925 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1916 চনত। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি ইন্দিৰা গান্ধী, অপশ্যন চি মোৰাৰজী দেশাই, অপশ্যন ডি লাল বাহাদুৰ শাস্ত্ৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৱাহৰলাল নেহৰু। ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল? অপশ্যন এ ৰাকেশ শৰ্মা, অপশ্যন বি কল্পনা চাওলা, অপশ্যন চি সুনীতা উইলিয়ামছ, অপশ্যন ডি আব্দুল কালাম। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাকেশ শৰ্মা। ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা সকলোতকৈ কম? অপশ্যন এ মিজোৰাম, অপশ্যন বি ছিকিম, অপশ্যন চি অসম, অপশ্যন ডি গোৱা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছিকিম। ভাৰতৰ ৰাষ্ট্ৰীয় নদীখনৰ নাম কি? অপশ্যন এ গংগা, অপশ্যন বি যমুনা, অপশ্যন চি ব্ৰহ্মপুত্ৰ, অপশ্যন ডি গোদাবৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গংগা। ভাৰতৰ ৰাষ্ট্ৰীয় খেল কোনবিধ? অপশ্যন এ ক্ৰিকেট, অপশ্যন বি ফুটবল, অপশ্যন চি হকী, অপশ্যন ডি মল্লযুঁজ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হকী। ভাৰতত মুঠতে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ আছে? অপশ্যন এ 95টা, অপশ্যন বি 115টা, অপশ্যন চি 175টা, অপশ্যন ডি 228টা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 228টা। মহাভাৰতৰ অন্য এটা নাম কি? অপশ্যন এ পঞ্চম বেদ, অপশ্যন বি ৰামায়ণ, অপশ্যন চি ভাগৱত গীতা, অপশ্যন ডি বিষ্ণু পুৰাণ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পঞ্চম বেদ। নাৰদে ব্যৱহাৰ কৰা বীণাখনৰ নাম কি? অপশ্যন এ কাশ্যপী, অপশ্যন বি বীণাপাণি, অপশ্যন চি সাৰংগী, অপশ্যন ডি সুতুলি। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাশ্যপী। অসমত জুইশলাৰ কাৰখানা ক'ত আছে? অপশ্যন এ ধুবুৰী, অপশ্যন বি নগাঁও, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি তেজপুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ধুবুৰী। অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? এ কনকলতা বৰুৱা, বি মুকুন্দ কাকতি, চি খৰ্গেশ্বৰ তালুকদাৰ, ডি মণিৰাম দেৱান। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি খৰ্গেশ্বৰ তালুকদাৰ। বৰষুণৰ পানীত কি ভিটামিন থাকে? অপশ্যন এ ভিটামিন, অপশ্যন বি ভিটামিন, অপশ্যন চি ভিটামিন, অপশ্যন ডি ভিটামিন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভিটামিন।
পৃথিৱীৰ সকলোতকৈ দীঘল নদী কোনখন? এ. আমাজন, বি. নীল নদী, চি. মিছিছিপি নদী, ডি. যমুনা নদী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নীল নদী। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।